নমস্কাৰ, মোৰ নাম ডক্টৰ মনোজ। মই আজি আপোনালোকক কৰোনা ভাইৰাছ বিষয়ে কিবা ক'ম বুলি ভাবিলোঁ। 1918 এটা ভাইৰাছ ওলাইছিল, স্পেনিছ ফ্লু। সেইটো সময়ত দুনিয়াৰ বহুত দেশখনত এইটো ইনভলভ আছিল, আমেৰিকা, স্পেইন, আৰু সেইটো সময়ততো আমি জানো ছ'চিয়েল মিডিয়া নাছিল, কিন্তু হ'লেও বহুত মানুহ মৰিছিল, more than 20 lakhs। নতুন যোনটো ভাইৰাছ এতিয়া ওলাইছে, কৰোনা ভাইৰাছ, এইটো ভাইৰাছটো একচুৱেলি বাদুলিত থাকে। বাদুলিৰ পৰা মানুহলৈ বেমাৰটো নহয়, কিন্তু যদি সেইটো বাদুলি মানুহে খাই দিয়ে তেতিয়া মেন টু মেন এইটো স্প্ৰেড হ'ব পাৰে। চ' চাইনা এইটো বস্তুটোৱে হ'ল, চাইনাৰ উহানত মানুহে বাদুলি খায় আৰু তাৰ পৰা মানুহৰ বেমাৰটো আহিল, আৰু এতিয়া গোটেই ৱৰ্ল্ডত মানুহ টু মানুহ ট্ৰান্সমিশ্যন হৈ আছে। কৰোনা ভাইৰাছটো এটা ভাইৰাছে হয়, যেনেকৈ আমাৰ ফ্লু, ইনফ্লুৱেঞ্জা ভাইৰাছ হয়, এডিনো ভাইৰাছ হয়, এইটো এটা ভাইৰাছ হয়। নৰ্মেল আপোনাৰ ফ্লু লাইক চিমটমছ হ'ব, জ্বৰ হ'ব, কাহ হ'ব, চ'ৰ থ্ৰট হয়, ভোক নালাগে, গা বিষ হয়। কিন্তু বস্তুটো হ'ল যে এইটো বহুত স্প্ৰেডটো বহুত জলদি হয়, আৰু বস্তুটো ইনফেকচিয়াছ হয়। ইনফেকশ্যনটো মেইনলি কফ ড্ৰপলেটছত হ'ব, কাহিলে বতাহত সেই ভাইৰাছটো থাকে, আৰু সেইটো ভাইৰাছটো মানে যদি আপুনি কণ্টেক্টত আহে মানে আপোনাৰ গাটোতো আহিব পাৰে। প্ৰিকশ্যনটো নম্বৰ 1, এতিয়া আমি যোনটো ফেজত আছোঁ ইণ্ডিয়াত, প্ৰিকশ্যনটো দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। প্ৰিকশ্যনটো গভৰ্ণমেণ্টে যেনেকৈ বহুত ৰুলছ ওলাইছে, সেইটো আমি ফ'ল' কৰিব লাগিব। যেনেকৈ বেছি মানুহ গোট খাব নালাগে, ঘৰত থাকিব, মাস্ক পিন্ধিব, হেণ্ড চেনিটাইজাৰ ইউজ কৰিব, ভাত খোৱাৰ আগতে হাত ধুব, সেইটোৱে। বেমাৰটো মষ্টলি বাচ্চা আৰু বুঢ়া মানুহৰ ইনফেক্ট হ'লে মৰাৰ চান্স বেছি আছে, বিকজ ইমিউন ছিষ্টেমটো বাচ্চাৰ আৰু বুঢ়া মানুহৰ ছেম। চ' যদি ইমিউন ছিষ্টেমটো কমজোৰ আছে, এইটো বেমাৰটোত মৰি যোৱাৰ চান্স বেছি। সেইটো কাৰণে এতিয়া বৰ্তমান প্ৰিকশ্যনটো দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। যেনেকৈ যোৱাকালি যিটো হ'ল, গোটেই দিনটো মানুহে 5টালৈকে ঘৰত আছিল, তাৰপিছত যে ডক্টৰক থেংক ইউ দিবৰ কাৰণে ৰাস্তাত ওলাই পেলাই ঢোল ওলাই, এইটো কাম কৰিব নালাগে। আমাৰ এতিয়া প্ৰাইমেৰী গ'ল নেক্সট 2 উইকছ যোনটো আহিব, আপোনাৰ 10-12 দিন বা 2 সপ্তাহ, এইটো পিৰিয়ডটোত বহুত ক্ৰুচিয়েল। এতিয়া যদি আমি বেমাৰটো স্প্ৰেড হ'বলৈ যদি নিদিওঁ, তেতিয়া আমাৰ ৰক্ষা হ'ব। নহ'লে বাই চান্স যদি বস্তুটো গোটেই স্প্ৰেড হৈ যায়, আমাৰ হস্পিটেল আৰু ICU ষ্ট্ৰেংথ, ইণ্ডিয়াৰ ডক্টৰ ষ্ট্ৰেংথ, নাৰ্ছ ষ্ট্ৰেংথ যিমান কম আছে, মানে ইন কম্পেৰিজনটো যিমান মানুহ ইনভলভ হ'ব, সেইটো কম্পেৰিজনততো আমাৰ ষ্টাফ বহুত কম হ'ব, আৰু তেতিয়া আমি ডেথছটো ৰখাব নোৱাৰিম। সেইটো কাৰণে মই ষ্ট্ৰংলি কওঁ, ঘৰত থাকক, ভালকৈ খোৱা বোৱা কৰক, গা ধুৱক, বাহিৰত ওলাব নালাগে। যদি কিবা বহুত দৰকাৰী হ'লে বাহিৰত ওলাব পাৰে উইথ প্ৰপাৰ প্ৰিকশ্যনছ, আৰু ভালে ভালে থাকক। সেইটো, থেংক ইউ।